কবিতাৰ শিৰোনামা মাৰিয়া। মই নকওঁ তাই মোৰ হাতৰ কলমটো কোনোবাই কাঢ়ি নিয়া বুলি। মাৰিয়া এতিয়া সৰু হৈ আছে, তাই বুজিব পৰা হোৱা নাই। মোৰ কলমটোৰ পৰা ওলোৱা শব্দ প্ৰতি শব্দৰ অৰ্থভেদ তাই বুজিব পৰা হোৱা নাই। মোক বুজিব তাই যেতিয়া তাই লেটেকু পনিয়ল বিচাৰি ঘন জংঘল চলাথ কৰিব, যেতিয়া তাই পেটৰ ভোক নিবাৰণৰ বাবে লেচেৰি বুটলিবলৈ যাব। মোৰ কলমটোৱে কথা কয় ভাৱনাৰ পৃথিৱীত সময়ৰ কথা, ৭ সাগৰ ১৩ নদীৰ সিপাৰৰ কথা। মাৰিয়াই নাজানি হয় খায় সেই সকলোবোৰ তাই ভূতৰ সাধু কথা বুলি ভাবে। কলমটো কাহিনী ৰং ৰহস্যত মতলীয়া হৈ সুখৰ একাজলি হাঁহিতেই তাই সীমাবদ্ধ হৈ পৰে। ৰূপ মাদকতাৰ চাকনৈয়াত কাৰোবাক দেখুৱাবলৈ বাস্তৱৰ পৃথিৱীত সোণৰ পালেঙত শুই, সোণৰ নাৱত উঠি, সোণৰ খনি বিচাৰি ফুৰা ভক্ত মই নহয়। কাৰণ মই জানো বাৰিষা আহিলে মথাউৰি বিচাৰি হাইৰাণ হৈ পৰিবই লাগিব। ভৱিষ্যতহীন বাস্তৱকেই প্ৰাধান্য দিয়া সকলো এদিন চাগে হেৰাই যাব। কিন্তু কাহিনীয়া কলমটো পৰি ৰব লুইতৰ সেই বালিচৰৰ মাজত। মাৰিয়াই চাগেই মোৰ কলমটো তেতিয়া বিচাৰি পাব, কাৰণ মাৰিয়া মোৰ ঔৰসত সৃষ্টি।